খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল মোৰ খবৰ ভালেই কালি হৈছে সানডে আৰু কালি আমাৰ কুকিৰ কাৰণে এটা বিশেষ দিন কুকি মানে হৈছে আমাৰ নিজৰ বৰমাহতৰ দাদাবোৰ ছোৱালী তাইৰ নাম আৰাধ্যা কিন্তু আমি মৰমতে তাইক কুকি বুলি মাতো তো কালি এটা বিশেষ দিন আমাৰ সকলোৰে কাৰণে বিশেষ দিন মই ব্লগটো আজিৰ পৰাই ষ্টাৰ্ট কৰিছো আৰু কালি বিশেষ দিনটোনো কি মই এতিয়া আপোনালোকক নকওঁ কালি আপোনালোকক জনাই আছো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ব্লগটো চাই থাকক তো মই কাইলে আপোনালোকক জনাই আছো আসলতে কালি আমাৰ বিশেষ দিনটোনো কিনো আছে কালি তো আপোনালোকে শেষলৈকে চাই থাকক ব্লগটো আৰম্ভণিৰ পৰা তেতিয়া গম পাব ওকে এতিয়া ৰাতিৰ কাম চলি আছে বা ভিন্দ হতেও আহি পালে আজি আৰু ভ্লগটি কন্টিনিউ নকৰো কাৰণ সকলোৱে কামত ব্যস্ত হৈ আছে সকলোৰে ভাগৰ লাগি আছে আৰু মোৰো বহুত ভাগৰ লাগি আছে এতিয়া আমি সকলোৱে ভাত পানী খাই শুই যাওঁ আজিলৈ ইমানতে সামৰণি কালি আকৌ লগ পাইছো আপোনালোকক আজিৰ কাৰণে বাই বাই গুড নাইট guys good morning welcome to my youtube channel আশা কৰো সকলে ভালে আছে তো মই আপোনালোকক এতিয়া কম আজিৰ বিশেষ দিনটোনো কি মই যোৱাকালি ব্লগটো ষ্টাৰ্ট কৰিছো তো কৈছিলো যে আজি এটা বিশেষ দিন আছে তো আজিনো কি বিশেষ দিন আছে মই এতিয়া আপোনালোকক কম তো আজিৰ বিশেষ দিনটো হৈছে আমাৰ কুকিৰ কাণ বিন্ধনি তাইৰ কাণ ফুটা হ'ল কিছুদিন তো আজি খানাটো দিব আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ব্লগটো চাওক আজিনো কোন আহে কেনেকৈ আমি কি কৰোঁ সকলোখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে চাই থাকক ব্লগটি আৰু যোৱাকালি পিছৰখিনি ইমান এটা ভালকৈ ক্লিপ ৰেকৰ্ড কৰিব পৰা নগ'ল সকলোৱে কামত ব্যস্ত আছিল আৰু সকলোৱে ভাগৰিও পৰিছিল কাম কৰি ৰাতিপুৱাৰ পৰা কাম কৰি ৰাতিলৈকে তো আমিও সোনকাল হোৱা নাই দেৰি হৈছে ভাত খোৱাতে ভাত খাই খোৱাতে বহুত দেৰি হৈ গ'ল তো সেইকাৰণে পিছৰখিনি আৰু দেখুওৱা নহ'ল তো আজি মই আপোনালোকক সম্পূৰ্ণ পৰিৱেশটো দেখুৱাম আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ব্লগটি চাই থাকক ওকে
গাইজ, এইটো ভ্লগ মোৰ বহুত দিনৰ আগৰে হয়। বহুত দিন পাৰ হৈ গ'ল, কিন্তু মই বিশেষ অসুবিধাত ভ্লগটি দিব পৰা নাছিলোঁ আৰু সেইকাৰণে মই আজি আপোনালোকলৈ ভ্লগটি আগবঢ়ালোঁ। আপোনালোকে চাব আৰু যদি ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰি দিব। মোৰ লগত এতিয়া দুজনী ভাগিনী আছে। এয়া হৈছে দিচাংগনা, ডাঙৰ ভাগিনী মোৰ, আৰু তাই মোৰ লগত দুই এটা মানে কভাৰ ভিডিঅ' কৰিছিলে, কভাৰ ডেন্স কৰিছিলে মোৰ লগত। আৰু তাই সৰুৰ পৰাই নাচে, খুব ভাল নাচে আৰু বহুত ইচ্ছা আৰু নাচিব বহুত ভাল পায়। আৰু তাই হৈছে জ্যোতি ৰূপা, তাইও মোৰ বৰমাহঁতৰ বা এজনীৰ ছোৱালী হয়, 3 নম্বৰ বাৰ ছোৱালী হয়। আৰু এয়া হৈছে ডাঙৰ ভাগিনী দিচাংগনা আৰু তাইৰ নাম হৈছে জ্যোতি ৰূপা। আৰু আছে তো বাকীখিনি মই আপোনালোকক পিছত চিনাকি কৰাই দি আছোঁ বাকীবোৰৰ লগত। তো আমাৰ ব্লগটো চাই থাকক।
শেষ হৈ গ'ল কুকিৰ কাণবিন্ধনীত কি আইটেম আছিল দেখুৱা নহ'ল সেয়েহে মই আইটেমসমূহ এবাৰ কৈ দিছোঁ দাইল চব্জি মিক্স ভাজি চিলি চিকেন টেঙা পথাৰ মাংস মাছ পনীৰ আৰু দৈ মিঠাই আৰু এজন ভিন্দ আমাৰ 4 নম্বৰ ভিন্দ হয় পাঠশালাত ঘৰ ভিন্দ কওক আপোনাৰ পৰিচয় একবাৰ নমস্কাৰ মোৰ নাম ভাস্কৰ মই এখন হাইস্কুলৰ শিক্ষকতা ভালকে এইটো মোৰ বৰপুত্ৰ ৰিচাং দাস হ'ব কিবা সুধিলেও সৰু পুত্ৰৰ সিভাগে আছে ৰিচাং বিহু বুলি মাতো আৰু এয়া ডাঙৰ ভিন্দ আৰু ছোৱালীজনী ৰিচাংগনা ডাঙৰ ভিন্দ নহয় এইটো আমাৰ ডাঙৰ ভাগিনী আমাৰ ডাঙৰ ভাগিনী তাৰে পিছত এয়া হৈছে 3 নম্বৰ ভিন্দ একো নকৰে চিনাকি কৰাই দিলোৱে ছোৱালীজনী আৰু ভিন্দ পাঠশালাত ঘৰ ভাগিনী আটাইবোৰ